ভাদ মাহটো 1 তাৰিখৰ পৰাই আমাৰ শৰাই দিয়া আৰম্ভ হয় নহয়নে? কাৰণ প্ৰত্যেকজন অসমীয়াই ভাদ মাহটোক পবিত্ৰ মাহ হিচাপে ধৰে, কাৰণ এই ভাদ মাহতে জন্মাষ্টমী আৰু দুজন মহাপুৰুষৰ জন্মতিথি পৰে। আৰু প্ৰত্যেকজন অসমীয়াই নামঘৰত আমি নামঘৰলৈ যাওঁ আৰু নামঘৰত শৰাই দিওঁ। আৰু শৰাই দিওঁতে আমি এটা বস্তু বিশেষকৈ নিদিলে আমাৰ শৰাইখন যেন আধৰুৱা হৈ ৰয়, সেয়া হৈছে কেঁচা মিঠৈ। আজি মই কেঁচা মিঠৈ দুবিধ ৰেচিপি লৈ আহিছোঁ। দুইবিধ ৰেচিপিয়ে পৰম্পৰাগতভাৱে বনোৱা, আৰু মই ইয়াত অকণো এডিটিং নকৰাকৈ আপোনালোকৰ মাজলৈ উলিয়াই দি দিছোঁ, কাৰণ আপোনালোকে প্ৰকৃত তথ্যটো আচলতে জানক। পাউডাৰ গাখীৰ বা যিকোনো ঘি বাহিৰে, মনোৰমা ঘি বাহিৰে বেলেগ পাউডাৰ গাখীৰ আমাৰ আচলতে পৰম্পৰাগত যি মিঠৈ তাত দিয়া নহয়। সেয়েহে আহকচোন মই কেনেকৈ লৈ আহিছোঁ আজি তাকে চাব। আপোনালোকে বনাই খাই চাব, আৰু যিহেতু এতিয়া আপোনালোকৰ শৰাই দিয়া পাল পৰিব, আপোনালোকে নিশ্চয় এনেদৰে বনাই দিব, খুবেই ভাল পাব। আৰু খুব সহজ পদ্ধতি আৰু অতি মুখৰোচক, আৰু যিটো লাডু নাপালে আমাৰ অতিকৈ বেয়া লাগে। আহক এতিয়া চাই যাব মই কেনেকৈ বনাইছোঁ। নাৰিকলৰ বাকলি এৰুৱাই তাৰ কলা অংশখিনিও মই কাটি লৈ এনেদৰে মিক্সিত নাৰিকল এটা লৈ লৈছোঁ, কিন্তু সম্পূৰ্ণ নাৰিকলটো আমাক নালাগে। এয়া দেখিছে মই খুব ধুনীয়াকৈ লৈ ল'লোঁ। আৰু এইখিনি মই জহা চাউলৰ পিঠাগুড়ি লৈছোঁ সম্পূৰ্ণ বাতিটোৰে, এবাতি নহয়। মোৰ ঘৰত যিহেতু মানুহ কম, মই সেয়েহে কমকৈ বনাইছোঁ, কিন্তু নামঘৰত দিবলৈ হ'লে মই বেছিকৈ বনাওঁ। এতিয়া মাত্ৰ আপোনালোকক দেখুৱাবলৈ মই বনাইছোঁ। আৰু লৈছোঁ 2 টেবুল চামুচৰ জোখত নাৰিকল, আৰু এয়া দিছোঁ যিটো মই চেনি, নাৰিকল পিহি লোৱা মিক্সি বাতিটোতে চেনি মই পিহি লৈছিলোঁ, আৰু তাত দিলোঁ 3 টেবুল চামুচ। আপোনালোকে চেনি পৰিমাণটো নিজৰ অনুপাতে দিব। আৰু চাহ চামুচখনেৰে মই এচামুচ মনোৰমা ঘি দিছোঁ। বহুত বেছিও দিব নালাগে। গাখীৰ আমাক ইয়াত নালাগিব পাৰে, কাৰণ যেতিয়া মিলত আমি পিঠা খুন্দো তেতিয়াহ'লে গাখীৰ প্ৰয়োজন হয়। আমি যদি মিক্সিত বা ঢেঁকীত খুন্দো তেতিয়াহ'লে গাখীৰ মিহলি কৰিব নালাগে। এতিয়া এনেদৰে আমি গোটেইখিনি উপকৰণ মিলাই ল'ম, কাৰণ আমাক কেঁচা মিঠৈ বনাবলৈ এইকেইটা বস্তুহে আচলতে প্ৰয়োজন হয় পৰম্পৰাগতভাৱে। পাউডাৰ গাখীৰ বা ইলাচি এইবিলাক আমাৰ পৰম্পৰাগত বস্তুত নাথাকে নহয়নে? আচলতে মই প্ৰকৃত তথ্যটো জানিবৰ বাবেহে মই এনেদৰে সাধাৰণভাৱে আপোনালোকক দেখুৱাব লৈছোঁ, কিন্তু সঁচাকৈ অতি সুস্বাদু হয়। এইখিনি এনেদৰে মুঠিয়াই চাব। যিহেতু আমি পানীত তিয়াই ৰখা চাউলৰ কাৰণে আমাক বেছি প্ৰয়োজন নাথাকে। ইয়াত দেখিছে মই আপোনালোকক বাৰম্বাৰ দেখুৱাই দিছোঁ, যেনেকৈ আমি কেটলি মুখৰ পিঠা বনাবলৈ লওঁ সেই পিঠাটোৰ জোখত আপোনালোকে ৰাখিব। জোখটো খুব ধুনীয়াকৈ লাড়ু কৰিব পাৰি। আপোনাৰ নিজৰ ইচ্ছামতে সৰু কৰে, ডাঙৰ কৰে, আপুনি এনেদৰে লাড়ু বান্ধি যাব। দেখিছে খুব সুন্দৰ হৈছে। আৰু যেতিয়া এইটো ফ্ৰিজত আপুনি এসপ্তাহ ৰাখিও খাব পাৰে, আলহীকো সুধিব পাৰে। ফ্ৰিজত থৈ দিলে কিন্তু সঁচাকৈ অতি সুস্বাদু হয়। যদি নামঘৰলৈ নিবলৈ হয় তেন্তে আপুনি ফ্ৰিজত নাৰাখিব। আৰু দেখিছে মই কেনেকৈ বনাই গৈছোঁ। খুব সহজভাৱে আপুনি আটাইকেইটা লাড়ু এনেদৰে কৰি যাব। মই বেছি লোৱা নাই, আপোনালোকে পৰিমাণটো যেতিয়া ল'ব পৰিমাণকেইটা অলপ বেছি বেছি ল'ব। যদি তাকৰকৈ বনায় এইখিনি পৰিমাণে হৈ যাব। দেখিছে 8টা সুন্দৰ লাডু তৈয়াৰ হৈ গ'ল। আপুনি ওপৰত অলপ কেঁচা পিঠাগুড়ি ছটিয়াই থ'ব। কেঁচা মিঠৈ বুলিলে অকল কেঁচা মিঠৈহে, কেঁচা পিঠাগুড়িহে বনোৱা হয়। আৰু মিলত কুটোৱা পিঠাগুড়িয়ে খাবলৈ কিন্তু ইমান সুস্বাদু নহয়। ঢেঁকী বা মিক্সিত ল'ব। মই আনবিধ আমাৰ আগৰ আইতা বা যিকোনো গাঁও অঞ্চলত যিটো কেঁচা মিঠৈ বনায়, আৰু সেই কেঁচা মিঠৈটো দেখুৱাবলৈ লৈছোঁ। এইটো হৈছে অকল গুড় দি পেলাই, আৰু যি অকণ নাৰিকলৰ গুড়ি আছে মই সেইকণ দি দিলোঁ, কিন্তু আচলতে নিদিলেও খুব ধুনীয়া লাগে। ইয়াত আপুনি মনোৰমা ঘি বা একো নালাগে, অকল গুড়, পিঠাগুড়ি, আৰু ইয়াত আপুনি গাখীৰ দিব। খুব ধুনীয়াকৈ গুড়খিনি পিঠাগুড়িৰ লগত
মিহলাই ল'ব যাতে গোটা গোটা হৈ নাথাকে, নহ'লে পিছত পেলপেলীয়া হৈ যায়। দেখিছে নহয়, প্ৰসাদ লাগি একেবাৰে পেলপেলীয়া হৈ যায়। সেইকাৰণে সেই পেলপেলীয়া ভাৱটো নকৰিবৰ কাৰণে আমি শুকানকৈ এনেকৈ বনাব পাৰোঁ। এবাৰ আপোনালোকে বনাই চাই খালে কিন্তু ক'ব কিমানেই যে সুস্বাদু হয়। খুব ধুনীয়াকৈ মই সানি লৈছোঁ, দেখিছে। এনেদৰে মৈয়ান দি ল'ব গুড়খিনি খুব ভালদৰে, দেখিছে। গাখীৰ কম পৰিমাণে এচামুচকৈ দি থাকিব। কিমানখিনি গাখীৰ লাগিব, আচলতে বহুত বেছি আমাক গাখীৰ নালাগে, কাৰণ যিহেতু পিঠা পানী খাই থকা নহয়নে, কাৰণ এৰাতি বা 3 ঘণ্টাৰ কাৰণে আমি তিয়াই থৈ দিওঁ। আৰু প্ৰয়োজন অনুভৱ হ'লে আপুনি শুকান পিঠাগুড়ি দি লাড়ু বনাব পৰা এটা ডো তৈয়াৰ কৰি ল'ব। এয়া দেখিছে, এয়া মই দেখুৱাই দিছোঁ। এইখিনি ঢিলা হৈ আছে নহয়নে, আৰু অলপ আমি পিঠা দিব পাৰোঁ। আচলতে সঠিক পৰিমাণটো আমি দিব নোৱাৰোঁ, কাৰণ সঠিক পৰিমাণটো কোনেও দিব নোৱাৰে। ইয়াত যিমানখিনি দৰকাৰ হয় আমি সেই অনুপাতে পিঠাগুড়ি দিব লাগে। দেখিছে এতিয়া খুব সুন্দৰ লাড়ু। আপুনি আৰু অকণ যদি পিঠাগুড়ি দি শুকান কৰোঁ বুলি কয় তেনেকৈও পাৰে, কিন্তু মই বেছি শুকান কৰিব বিচৰা নাই, কাৰণ গুড়ৰ এটা খুব ধুনীয়া জিলিকনি আহে। দেখিছে খুব ধুনীয়া হৈ পৰিছে। এই আচলতে আমাৰ পৰম্পৰাগত কেঁচা লাড়ু। আপোনালোকে ওপৰত কেঁচা পিঠাগুড়ি আচলতে ছটিয়াই থৈ নামঘৰলৈ নিব পাৰে, তেতিয়া পেলপেলীয়া হৈ নাযায়। আৰু ইয়াত মই কেঁচা পিঠাগুড়ি এনেদৰে ছটিয়াই দিছোঁ। ভাদৰ মাহৰ শৰাই লগত আগবঢ়োৱা আমাৰ কেঁচা মিঠৈ যি দুবিধ মই ৰেচিপি আপোনালোকলৈ আগবঢ়ালোঁ, আপোনালোকে বাৰু কেনে পালে জনাবলৈ নাপাহৰিব। আৰু যিসকল দৰ্শকে মোৰ ভিডিঅ' বা মোৰ চেনেলটোক প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে যেন পাহৰি নাযায় ছাবস্ক্ৰাইব কৰিবলৈ। প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো আচলতে টিপি দিলে যিবিলাক আহিবলগীয়া মোৰ ভিডিঅ' থাকিব সেইবিলাকৰ তথ্য আগতীয়াকৈ পাব। ধন্যবাদ।